বেল্ডিংটো তিনিটা শ্বট ঢালাই কৰিব নোৱাৰিব পাৰে। কেনেকৈ পোষ্টৰ গাঁতৰ জালি আৰু DPC কেনেকৈ দিয়া হয় জনাটো বহুত দৰকাৰী। ঘৰটোৰ ওপৰৰ অংশটো ভীম আৰু পোষ্টৰ জালি আৰু ঠাবুলৰ ওপৰত নিৰ্ভৰ কৰে। তেতিয়াহে তিনিটা শ্বট ঢালাই কৰিব পাৰিব। তিনিটা শ্বট ঢালাই কৰিব পাৰিব। গাঁতৰ জালি আৰু TV ঢালাই এনেকৈ কৰিব। 10 mm ৰড জালিৰ চাইজ 5 ফুট বাই 5 ফুট। TV ঢালাইটো তলৰ অংশটো 36 ইঞ্চি আৰু ওখটো 30 ইঞ্চি আৰু ওপৰত 15 ইঞ্চি ফাৰ্মা ফিটিং কৰিব আৰু ফাৰ্মা ফিটিং কৰি ঢালাই কৰিব লাগে। তেতিয়াহে বহুত মজবুত হয়। পোষ্টৰ ঠাবুলটো কৰাৰ পাছত বালি মাটিয়ে পুতি ভালকৈ পানী দিলে তলৰ অংশটো কোনো গেপ থাকি নাযায়। পোষ্টৰ তলত চলিং বা ইটা ভালকৈ ধুমুচ কৰি ঢালাই 6 ইঞ্চি আৰু পোষ্টটো ঢালাই কৰাৰ পাছত 8 ইঞ্চি আৰু TV ঢালাইটো 30 ইঞ্চি আৰু TV ঢালাইৰ ওপৰত 12 ইঞ্চি দি আগত সম্পূৰ্ণ লেবুল কৰি ল'ব লাগে। ভীম দিয়াৰ আগত ভীমৰ তলত চলিং বা ইটাৰ টুকুৰা পাৰি DPC ঢালাই দিয়াটো বহুত দৰকাৰী। ভীমৰ কাৰণে ৰড 16 mm 4 পিচ আৰু 12 mm ৰড 2 পিচ সম্পূৰ্ণ ক্ৰেং দিব লাগে আৰু ঢালাইটো 2-1 মছলা বনাব লাগে। ঢালাই ওখ 14 ইঞ্চি আৰু বহল 10 ইঞ্চি দিব লাগে। ভীম ওপৰত ভিটি প্লেনটো হোৱাৰ পাছত ভীম ওপৰতো ভীম দিব লাগে। তেতিয়াহে আপোনালোকৰ তিনিটা শ্বট ঢালাই কৰিবলৈ বহুত মজবুত হ'ব। তলৰ ভিটিটো বহুত মজবুত হ'ব লাগে। ভীম ভিটি প্লেনতো এটা ভীম দিব লাগে। তেতিয়াহে আপোনালোকৰ ভিটিটো বহুত ষ্ট্ৰং হ'ব। তেতিয়াহে তিনিটা শ্বট ঢালাই কৰিবলৈ ভিটিটো বহুত হেভি হৈ পৰিব। 4 পিচকৈ দিলেই হ'ব। 12 mm ঢালাই চাইজ হাইটটো 12 ইঞ্চি আৰু বহলটো 10 ইঞ্চি কৰিলেই হ'ব। পোষ্টৰ ৰিঙৰ চাইজ 10 বাই 10 ইঞ্চি ঢালাই চাইজ 12 বাই 12 ইঞ্চি হ'ব লাগে। পোষ্টৰ কাৰণে ৰড 16 mm 8 পিচ আৰু ডাবল ৰিং দিব লাগে। ঘৰটো বাকীবিলাক ৰড যি হয় নিদিয়ক, পোষ্টৰ ৰডবিলাক টাটাৰ দিলে বহুত ভাল হয়। নহ'লে বেলেগ যদি ৰড দিব বিচাৰে আপোনালোকে ৰড আৰু অলপ বঢ়াই দিব লাগিব। তেতিয়াহে আপোনালোকৰ ঘৰটো পোষ্টৰ ওপৰতে নিৰ্ভৰ কৰি থাকে। সেইটো কাৰণে পোষ্টটো অকণমান হেভি কৰিব লাগে। যদিহে মই দেখুওৱা ভিডিঅ'টোৰ দৰে যদি আপোনালোকৰ তলৰ অংশটো এনেকুৱাকৈ কৰে, কোনো ভাবিব লগা একো নাথাকে তিনিটা শ্বট ঢালাই কৰিবলৈ হ'লে। আজিলৈকে বহুত ইঞ্জিনিয়াৰ দিয়া ড্ৰয়িং কাম কৰিছোঁ। যদি চিনি পায় মোক নিশ্চয় গম পাব। আমাৰ ডিষ্ট্ৰিক্টত আজিলৈকে বহুত বেল্ডিং মিস্ত্ৰী প্লাছ কণ্টেক্ট লৈ কাম কৰি থকা হৈছে। এতিয়া 2-3 ঠাইমান জেগাত বেল্ডিঙৰ কাম চলি আছে। আজি মই জনা কিছুমান কথা আপুনি জনাটো বহুত দৰকাৰী আৰু আপোনালোকৰ কাৰণে বহুত লাভদায়ক হ'ব। সেইকাৰণে মই ভিডিঅ'বিলাক বনাই থাকোঁ। মই কোৱা কথাবিলাক যদি অলপ ভাল লাগিল ভিডিঅ'টোত এটা লাইক কৰিব। চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ উপৰিও আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব, কাৰণ সকলোৱে জনাটো বহুত দৰকাৰী। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।